আজি দেউতাৰ তিলনি দেউতাক এখন জেগাতে শুৱা হৈছিলে সেইকাৰণে এখন জেগা 4 আঙুলকে মাটি চুচি পেলোৱা হৈছে। ইয়াত বামুণে শান্তিয়নি কৰিবহি ইয়াত আহি। এয়া গড়িয়াহগা আঞ্চলিক যুৱ সমাজে দেউতাৰ বাবে শোক প্ৰস্তাৱ আগবঢ়াইছে। বিভিন্ন অনুষ্ঠানৰ লগত জড়িত শেহতীয়াকৈ যেটো আমি আজাদ যুৱ মঞ্চৰ যুৱ পৰিষদে যেটো আমি ইয়াত ভোগালী উৎসৱ 2025 আয়োজন কৰিছিলোঁ তাত ভাস্কৰক এটা গধুৰ দায়িত্ব আমি অৰ্পণ কৰিছিলোঁ যাতে আমি অনুষ্ঠানটো সুচাৰুৰূপে পৰিচালনা হয়। কিন্তু সকলো নিয়তিৰ কথা আমি কোনো কাকো ধৰি ৰাখিব নোৱাৰোঁ আৰু আমি সকলোৱে জানো যে যেটো চিৰন্তন সত্য সেইটোৰ পৰা কোনো আঁতৰি আহিব নোৱাৰে। হয়তো কোনোবা দুদিন আগ কোনোবা হয়তো দুদিন পিছ পৰিছে আনে বুজা শান্ত। আমাৰ সকলোৱে বৰতীয়া খাই আছে আজি আমাৰ 4 দিন। সকলোকে নমস্কাৰ জনাই নতুন এটা ভিডিঅ' আৰম্ভ কৰিব লৈছোঁ। মই বহুত দিন হ'ল ভিডিঅ' দিয়াই নাই। দেউতা ঢুকালে আজি দেউতা ভাগৰ কাজ তাৰে অকণমান ভিডিঅ' কৰি ৰাখিম বুলি ভাবিছিলোঁ। আপোনালোকে চাবচোন। দেহাভিমানীৰ জ্ঞান পৰম দুৰ্ভূত পুৰুষৰ দেহয় অভিমান নাহি জান মুক ভক্তি কৰি সুখে তৰয় সংসাৰ আনক নবজিম। এজন আমাৰ দেউতাৰ ফটোকপিত বৈয়ে চাকি আৰু ধূপ লগাই আছে। ভকত আহিবলৈ আৰম্ভ কৰিছে। কলগহীয়া কাটি আছে। ভণ্টিয়ে ভকতক ভৰি ধুৱাই আছে। দেউতাৰ হৈ মই গায়ন বায়ন আগবঢ়াইছিলোঁ। গায়ন বায়নৰ অকণমান ভিডিঅ' কৰি থৈছিলোঁ।
এইখিনিতে সামৰণি। এয়া গিয়াতলী ভোজৰ বহুতে আহি পাচলি কাটি আছে। সকলোৱে লাগি ভাগি পাচলি কাটি আছে। এফালে ভাত বনাই আছে, দালি, এফালে মাটিমাহ, এফালে মাছ ফ্ৰাই কৰি আছে। এয়া মাছ ভাজি আছে। এফালে এয়া কলডিল, পচলা, মাছৰ মাথা দি জ্বলা বনাইছে। মাছ ফ্ৰাই, এফালে মাটিমাহ। ভিডিঅ'টো এইখিনিতে সামৰণি মাৰিছোঁ।